নেটফ্লিক্সে বৰ্তমান সময়ত এনিমেটেড মুভিজবোৰ এনেকুৱা লেভেলত প্ৰডিউচ কৰিছে যে ডিজনীৰ দৰে বহুতো এনিমেটেড মুভিজবোৰক টক্কৰ দিব পৰা হৈছে। তাৰে এটা উদাহৰণ ল'ব পাৰে কেইদিনমান আগত নেটফ্লিক্সত ৰিলিজ হোৱা এখন ভিজুৱেলি ষ্টানিং এনিমেশ্যন অভাৰ দ্য মুন। এতিয়া এইখন চাই মই কেনেকুৱা পালোঁ, লগতে বহুতৰ ৰেছপন্স কেনেকুৱা, তাৰ বাবে ভিডিঅ'টো চাব। লগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা মাইনৰ স্পইলাৰ ৱাৰ্নিং। মই নিজে হাৰ্ডক'ৰ এনিমেশ্যন লাভাৰ হৈয়ে, কিন্তু এই বছৰ ৰিলিজ হ'বলগীয়া নেটফ্লিক্সৰ এনিমেশ্যনৰ প্ৰতি এটা বেলেগেই ক্ৰেজ আছিল। তাৰ মেইন ৰিজনটো হ'ল যোৱা বছৰ ৰিলিজ হোৱা ক্লজ মুভিখন। সেইখনে যিটো লেভেলৰ এক্সপিৰিয়েঞ্চ, ফিলিং, ছেটিছফেকশ্যন দি গ'ল যে আজিলৈকে পাহৰিব পৰা নাই। এইবছৰ এপ্ৰিলত আৰু এখন ৰিলিজ হৈছিল, নামটো হৈছে উইল অৱ উইচ। সেইখনো এখন ভাল এনিমেশ্যন মুভি আছিল, কিন্তু অভাৰ দ্য মুনক লৈ বেছি এণ্টিচিপেট আছিলোঁ, কাৰণ ইয়াৰ এনিমেশ্যন দেখোঁতেও মজা আছিল, লগতে চাইনিজ কালচাৰ ফ'কাছ কৰিছিল এইখনে। এইখনৰ কাহিনী এনেকুৱাকৈ ছেট কৰা হৈছে যে য'ত ফেফে নামৰ এজনী সৰু ছোৱালীয়ে মুন গডেছ চাংগাক বিশ্বাস কৰে, আৰু চাংগা এতিয়াও তাইৰ লভাৰজনৰ বাবে চন্দ্ৰত ৰৈ আছে বাবে। এইটো কথাত ফেফে আৰু ফেমিলিৰ মাজত ঝেং হৈ যায়, যাৰ বাবে তাই চাংগাক বিচাৰি ৰকেট বনাই চন্দ্ৰলৈ যাবলৈ লয়। যিটো মাজতে ফেইল হওঁতে মিথিকেল ক্ৰিচাৰ কিছুমানে আহি তাইক বচুৱাই চন্দ্ৰত লৈ যায়, য'ত তাই মুন গডেছ চাংগাক লগ পায়। এইখিনি এতিয়া স্পইলাৰ নহয়, ট্ৰেইলাৰ চাই ইমানখিনি গম পাবই আপোনালোকে, আৰু গোটেই ট্ৰেইলাৰটোতে মুভিখনৰ ফাৰ্ষ্ট হাফ সোমাই আছে। বাকী তাৰপিছত কি হয়, কি প্ৰব্লেম ফেচ কৰে, তাৰ বাবে আপুনি মুভিখন চাওক। এইখনৰ যিটো চবচে বেছি প্ৰশংসা কৰিবলগীয়া সেইটো হৈছে ইয়াৰ গ্লছি, গ্ল'য়িং, কালাৰফুল এনিমেশ্যনবোৰ। ইয়াৰ ক্ৰিচাৰ আৰু মুন চিটি আন্ধাৰত পৰা ৰেডিয়ামৰ নিচিনা পোহৰাই থাকে, যিটো চাই বহুত ভাল লাগে। এইখনৰ এনিমেশ্যনটো অলপ 2017ত অহা ডিজনী কোকো নিচিনা, য'ত ডাৰ্ক লাইটনিং কালাৰফুল কম্বৰে এনিমেশ্যনখন ভৰি পৰি আছিল। যিহেতু এইখন এখন মিউজিকেল এনিমেশ্যন হয়, চ' অলপ সময় মূৰে মূৰে গানে এণ্ট্ৰি মাৰে। ইয়াৰ আল্ট্ৰানুমাৰিক গানটো বেছি ভাল লাগে। এইখন গোটেইটো চাইনিজ কালচাৰ মাইথলজি বেছ লৈ বনোৱা হৈছে, গতিকে চাইনিজ মুন ফেষ্টিভেল, মুন গডেছ চাংগাৰ বিষয়ে অলপ পাব, আৰু এইখনে এটা সুন্দৰ মেছেজ আমাক দি থৈ যায়। এতিয়া এনিমেশ্যন যিমানেই ভাল হওক, চবচে মেইন ইয়াৰ ভিতৰৰ কণ্টেণ্টটোৱেই, আৰু এইখনত ইয়াৰ কণ্টেণ্টটোৱে বেছি খেলি মেলি লগায়। ইয়াত কিছুমান কথা চেঞ্জ নমতে, লগতে প্লট হ'ল কেইটামানো চকু আগত ওলাই ফুৰে। চবচে প্ৰথমতে মেইন কেৰেক্টাৰ ফেফেৰ মটিভটোৱে ইম'চনেলি ৰিলেট কৰিব পৰা নাযায় ভালকৈ। এজনী 12 বছৰীয়া ছোৱালীয়ে মুন গডেছ দেখাই নাই আজিলৈকে এবাৰো, আৰু ঘৰত তাই এক্সিষ্ট কৰা নকৰাৰ লগত ঝেং কৰি ৰকেট বনাই মুন যাবলৈ। ইয়াত কেৰেক্টাৰটোৰ মটিভটোৱে দুৰ্বল নিচিনা লাগে। এটা ষ্ট্ৰং মটিভ হোৱাহেঁতেন ফাৰ্ষ্ট হাফ চাই আৰু ভাল লাগিলে হয়। তাৰপিছত ছেকেণ্ড হাফত চাংগাই কিবা এটা গিফ্ট আৰু টাইম লিমিটৰ কথা কয়, আৰু শেষত গিফ্টটো দেখাৰ পিছত এটাই প্ৰশ্ন সুধিব মন যাব চবকে, এইটো ক'ৰ পৰা আৰু কেনেকৈ আহিল। লগতে টাইম লিমিটৰ কথাটো কেৱল গোটেই ফিল্মখনত ইণ্টেন্স আনিবলৈ কয়, কিন্তু ইণ্টেন্স ফিলেই নহয়, একো কানেকশ্যনেই দেখা নাপাওঁ টাইম লিমিটৰ লগত। তাৰোপৰি ইয়াত বায়েক ভায়েকৰ বণ্ডিং এটা, আৰু শেষত সংসাৰখন ভাঙি যোৱাকৈ দুখ দেখাব চেষ্টা কৰে, কিন্তু সিহঁতৰ বণ্ডিং দেখি ইম'চনেলি একো ফিলেই নহয়, আৰু জোৰ জবজ দুখবোৰ দেখুৱাবলৈ চেষ্টা কৰিছে নিচিনা লাগেগৈ। বাকী এইখনক লৈ এক্সপেক্টেশ্যন বহুত আছিল, 50% পূৰণ নহ'ল, কিন্তু ইয়াৰ এনিমেশ্যন আৰু ফেফেৰ লগতে বহুকেইজন কেৰেক্টাৰে আহি ছেটিছফাইং কৰি তুলিলে। চাওঁতে চাইল্ডিছ নিচিনা লাগে, চ' কম এজৰ অডিয়েঞ্চৰ কাৰণে এইখন পাৰফেক্ট এনিমেশ্যন হ'ব মোৰ মতে। এতিয়া ইয়াৰ ৰেটিঙৰ কথা ক'ব গ'লে IMDbত 6.6 হৈ আছে, আৰু ৰটেন টমেট'জত 77% হৈ আছে। এতিয়া যিবোৰে ৰেটিং কম দিছে, কমপ্লেইন প্ৰায় প্লট হলটোক লৈ কৰিছে। যদি আপোনালোকে চাই থৈছে তেন্তে নিজৰ অপিনিয়ন নিশ্চয় জনাব। এইখন মই এতিয়া কাকো হাইলি ৰেকমেণ্ড কৰিব নিবিচাৰোঁ, কিন্তু এবাৰ ইয়াৰ এনিমেশ্যনবোৰৰ কাৰণে চেক আউট কৰিব পাৰে। অলপ মাইনাছবোৰ ইগন'ৰ কৰিলে চাই ভালেই পাব। এইখন প্ৰায় 1.5 ঘণ্টাৰ হয়। এইখন হিন্দী ইংলিছ দুটাতে এভেইলেবল আছে। এইখন চাওঁতে খালি যিমান পাৰে হাই ৰেজুলেশ্যনত আৰু অলপ আন্ধাৰ ৰুমত চাব, তেতিয়া ইয়াৰ ডাৰ্ক লাইটনিং ফিলটো পাব। বাকী এইখনক লৈ মোক ক'বলগীয়া ইমানেই আছিল, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব। আগলৈও এনেকুৱা বহুত ভিডিঅ' আহি থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়ালৈকে কিপ ৱাচিং, থেংক ইউ।